তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল DJ Bhaskar Vlogs আৰু মই এইটো প্ৰায়ভাগ ব্লগে দি আহোঁ আৰু এই চেনেলটোত বেছিকৈ ব্লগে দিওঁ। তো আজি আমি প্ৰেংক কল এটা কৰিব গৈ আছোঁ। পাপুদা যিটো কভাৰ চং বনায়, তো চাই ভাল লাগে। তো পাপুদাক প্ৰেংক কলটো কৰোঁ। তো মোৰ লগত আছে প্ৰকাশ। হাই। তাৰো এটা ইউটিউব চেনেল আছে, প্ৰকাশ ব্লগ অসম বুলি আছে। তো মোৰ চেনেলটো গৈ চাব ভিডিঅ'বোৰ, আৰু মই ডেছক্ৰিপশ্যনত দিমেই, ডেছক্ৰিপশ্যনত লিংকটো থাকিব বাৰু। তো বলক আমি এইটো ভিডিঅ'টো আৰম্ভ কৰোঁ। গালি চালি খাব পাৰোঁ হা, বেয়া চেয়া নাপায় যাতে। আৰু কল লাগিছে। হেল্ল' পাপু। অঁ আহিছানে আমাৰ ঘৰত? আহিছানে? ক'ত আছা? আমি ৰখি আছোঁ। হেল্ল' পাপু নহয় জানো? হা মই ৰখি আছোঁ ন। ইমান সময় কৈছা মই ৰখি আছোঁ, মই গাড়ীত ৰখি আছোঁ। তুমি আহিবা ফোন কৰিছা আকৌ, তুমি আহিম বুলি কৈ এতিয়ালৈকে অহা নাই। হয় মই ৰখি আছোঁ। আমাৰ ঘৰত আহিম বুলি কোৱা নাছিলে জানো? কি বুলি কয় গুৱাহাটী যাম বুলি। তুমি পাপু নহয় জানো? মইতো নগাঁৱৰ পৰা কৰিছোঁ। হয় মই কৈছোঁ তো, আপুনি ৰাতিপুৱা ফোন কৰিছিলে মোক এইটো নাম্বাৰতে যে মই আহিম, তুমি গুৱাহাটী যাবানে বুলি ফোন কৰিছিলা। হেল্ল' নহয় আপুনিয়ে ফোন কৰিছিলে মোক। কৈছে তুমি আহি ৰেডি হৈ থাকিবা, তো কি বুলি কয় নগাঁওখিনি ৰখিবা, মই কি বুলি কয় গৈ আছোঁ, তুমি ৰখি থাকে নাই কৈছিলা। তেতিয়া আমি ৰখি আছোঁ আহা আকৌ, ইমান দেৰি কৈছে ৰাতিপুৱাৰ পৰা ৰখি আছোঁ আহা আকৌ। আহা আমি ৰখি আছোঁ, ইমান সময় কৰিছা। গুৱাহাটীত এটা শ্বুটিং আছিল বুলি কৈছিলোঁ, তুমি কৈছা শ্বুটিং এটা আছিলে সেইকাৰণে। শ্বুটিং আছিল বুলি কৈছিলা, সেইকাৰণে মই ওলাই ৰখি আছোঁ। অঁ তুমি আহা, আমি ইমান দেৰি কৰিছোঁ ৰখি আছোঁ। বা তুমি ইমান সময় কৰিছা নে? কি কৰি আছা? কিবা কামত বিজিয়া নেকি? অঁ তুমিতো মোক ৰাতিপুৱা কল কৰিছিলা ন? তুমি ৰাতিপুৱা কল কৰি দিয়া মোক ৰখাই আছা। মোৰ বেলেগ মোৰ ৰিজাৰ্ভো আছিলতো। হেল্ল' মই নগাঁৱৰ পৰা কৈ আছোঁ। নগাঁও শৈবগাঁৱৰ পৰা কৈ আছিলোঁ। তো সেইদিনাতো মোক প্ৰথমতে আপুনি ফোন কৰিছে, মোক ল'ৰা এজনে দিছিলে যে এইটো নম্বৰ তোমাৰ শ্বুটিং আছে বুলি, তুমি কল কৰিব। তুমি মোলৈ কল কৰিছিলা। ইমান গালি দি আছে। সেইটো অসমীয়া কিবা নতুন গান এটা ৰিলিজ আছে, সেইটো গানৰ শ্বুটিং আছিলে। তুমি মোক অসমীয়া গানৰ কিবা এটা কি বুলি কয় শ্বুটিং আছে, তুমি মোক আজি ৰাতিপুৱা ফোন কৰিছিলা 9টা কিমানত। তুমি মোক ৰাতিপুৱা ফোন কৰিছিলা তুমি, সেইকাৰণে মই কৈছোঁ এতিয়া মই নগাঁৱত গাড়ী লৈ ৰখি আছোঁ, মোৰ লগত দুজন বহি আছে, কৈছোঁ এটা সময় কৰিছোঁ অহা নাই। গুৱাহাটী ক'ৰ পালাগৈ? গুৱাহাটী কোনটো জেগা পালাগৈ? বৌ আছে নাই লগত? বৌ আছেনে নাই? বৌ আছেনে নাই লগত? অঁ বৌকে লৈ অহাৰ কথা আছিলে। বৌ তোমাৰ দুটাহে আছিলে, অনলি তোমাৰ নহয়। নহয় বড়ো আছিল ন, বড়ো এতিয়া লৈ আহিব লাগিব। তোমালোক কিয় গুচি গ'লা? কৈছা আমি ৰখি আছোঁ ন, এনেই তেল আহে নেকি? অঁ তেল এনেই আহে নেকি? তেতিয়া আমি ৰখি আছোঁ যে, মই লগৰজনক লৈ আহি ৰাস্তাত ৰখি আছোঁ। আৰে মই লগৰজনক লৈ অহা কৰি তেলটো এনেই থাকিব নেকি? মই ৰহা পৰা লৈ আহিছোঁ আকৌ। তো এতিয়া তেলখিনি এনেই পইচা কোনে দিব এতিয়া? অঁ পইচা কোনে দিব? হেল্ল' পাপুদা, এই মই তোমাৰ প্ৰেংক এটা কৰিছিলোঁ, প্ৰেংক কল। গম পাইছা? মোক চিনি পাইছানে নাই? এই নিকুঞ্জ চিনি পোৱা? ডিজে নিকুঞ্জ চিনি পোৱা? মৰিগাঁও যে। অঁ মই ভায়েকে কৈছোঁ তাৰ, ভাস্কৰ জ্যোতি নাথ মোৰ নামটো। বেয়া পাইছা নেকি এনেই এইখিনি কথাখিনি কোৱাৰ কাৰণে? মানে বেয়া পাইছা ন? মোক বেয়া পাইছা ফোন কৰাৰ কাৰণে? প্ৰেংকটো কৰাৰ কাৰণে মানে বেয়া পাইছা? কিবা কামত বিজি আছা নেকি? তেতিয়াহ'লে মোৰ অডিয়েঞ্চখিনি কিবা এটা কৈ দিয়া, মই এইটো ৰেকৰ্ড কৰি আছিলোঁ ন। হয় DJ Bhaskar Vlogs।
কৈ দিয়া কিবা এটা মোবাইলৰ ৰেকৰ্ডিঙত কি ক'ম কৈ দিয়া কিবা এটা ন অডিয়েঞ্চ কিবা এটা কৈ দিয়া এতিয়া অলপ প্ৰেংক কৰিলোঁ ন গাই পৰিছোঁ অকণমান বেংকটো কিন্তু ফাৰ্ষ্ট টাইম মাথাটো খাইছিলে অলপ কামোৰ দিছিলোঁ আৰু তাকে ভাবিছোঁ কোনে ফোন কৰিলে আৰু কোনো শ্বুটিঙৰ কথা নাই তেনেকৈ হয় কাৰ লগত তেনেকৈ গুৱাহাটীলৈ কোন কাৰো কথা পতা নাই গম পালোঁ এনেই ফটোৱা কৰিছে বুলি সেইকাৰণে মানে অলপ মানে মোৰ যে বেয়া কথা নাছিল আৰু মই বেয়া কথা উলিয়াম বুলি ভাবিছিলোঁ সেইকাৰণে কৈ গৈ আছোঁ আৰু মই চিন্তা কৰিলোঁ ঘপকৈ বেয়া কথা নহয় ৰেকৰ্ড হৈ থাকিব মই সেইটো চিন্তা কৰিলোঁ মই ভাবিছোঁ বোলো বেয়া কথাকেইটা উলিয়াও বোলো ওলাইছে বোলো প্ৰথম এটা ওলাইছে আৰু বেয়া চেয়া নাপাবা দেই নাই নাই নাপাওঁ দিয়া দিয়া অডিয়েঞ্চক কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে অকণমান অডিয়েঞ্চক তোমাৰ নাম কি আছিলে DJ ভাস্কৰ ব্লগছ DJ ব্লগছৰ পৰা মোক যিটো বেংকৰ কৰিলে বৰ্তমান খুবেই ভাল লাগিলে মানে কি অলপ হ'লেও টেমাটো চুটাই দিলে আৰু এনেকেই তোমালোকে আগবাঢ়ি যোৱা তাই কামনা কৰিলোঁ আৰু সকলো যাতে দৰ্শকসকলে ভিডিঅ'টো যদি চায় তেনেহ'লে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু লগতে কি বুলি কয় পাপুনাৰ যিখিনি ফ্ৰেণ্ড আছে সেই গোটেইখিনি যাতে ভিডিঅ' চাই মোক ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেইখিনি কৰি দিয়ে ঠিক আছে বেয়া নাপাবা হা মই যে হোৱাটছআপত মেছেজ কৰিছিলোঁ যে মই যে তোমাক কৈছিলোঁ যে তোমাৰ ভিডিঅ' চাই ভাল লাগে বুলি সেইটো মোৰ নাম্বাৰটো দিয়া বেয়া চেয়া নাপাবা আৰু বাই তো কল কৰিলোঁ ধৰিব পাৰিলে অলৰেডি কোন বুলি কৈছে কামোৰ দিম বুলি কৈছিলে মোক তো ধৰিব পাৰিলে আধা তো অকণমান গালি খালোঁ তো বেয়া চেয়া নাপাবা আৰু ভিডিঅ'টো খং উঠি আহিছিলে ন মই গুৱাহাটীৰ কথা কৈছোঁ লগতে কৈছে গুৱাহাটীতে আছোঁ আহা মই কি ক'ম এতিয়া বাৰু ক'বলৈ নাইকিয়া হৈ গ'ল ভাষা তো ভিডিঅ'টো অকণমান ভাল নহ'ব পাৰে তো বেয়া চেয়া নাপাব আৰু তো ইমানেই আজি ভিডিঅ'টো কিবা কমা নেকি নাই একো নকওঁ দিয়া তো আজি চেনেলটো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু পাপুৰা যদি চাই আছা তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তো আজিলৈ বাই বাই